নমস্কাৰ আমাৰ ষ্টাডি হাব নিউ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম 16 তাৰিখৰ পৰা আৰম্ভ হ'বলগীয়া প্ৰথম ষান্মাসিক অৰ্থাৎ ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সামৰ বিষয়ে। ভিডিঅ'টো শেষলৈকে চাব যাতে আপোনালোকে নিশ্চিন্ত হৈ পৰীক্ষা হলত বহিব পাৰে আৰু কমপ্লিট পেপাৰ লিখিব পাৰে। আমি আপোনালোকৰ মনত উদয় হোৱা প্ৰতিটো প্ৰশ্নৰ বিষয়ে মনত খোকোজা নথকাকৈ সহায় কৰিবলৈ চেষ্টা কৰোঁ। গতিকে নতুনকৈ আমাৰ ভিডিঅ' চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে যিকোনো খবৰ আপোনালোকে আমাৰ ভিডিঅ'ৰ মাধ্যমেৰে পাই থাকে। ব'লক এতিয়া আমি মূল কথালৈ যাওঁ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সাম অৰ্থাৎ প্ৰথম ষান্মাসিকৰ পৰীক্ষাৰ বিষয়ে আলোচনা কৰোঁ। যিসকলে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰীক্ষা দিবলৈ সাজু হৈছে, তেওঁলোকে নিশ্চিন্ত হৈ পৰীক্ষা হলত বহক আৰু সুন্দৰকৈ প্ৰশ্ন কাকতখন সম্পূৰ্ণ কৰি আহক। আপোনালোকে 70 নম্বৰৰ এখন প্ৰশ্ন কাকত পাব। প্ৰশ্ন কাকতখনৰ প্ৰথমতে পাব 2 নম্বৰৰ কেইটামান প্ৰশ্ন। যিকেইটা প্ৰশ্নৰ উত্তৰ আপোনালোকে লিখিব লাগিব প্ৰায় 50টা শব্দৰ ভিতৰত। তাৰপিছত থাকিব 4 নম্বৰৰ কেইটামান প্ৰশ্ন, যিকেইটাৰ উত্তৰ আপোনালোকে কৰিব লাগিব 120টা শব্দৰ ভিতৰত। আৰু একেবাৰে শেষত থাকিব 6 নম্বৰৰ কেইটামান প্ৰশ্ন, যিকেইটাৰ উত্তৰ আপোনালোকে লিখিব লাগিব 200টা শব্দৰ ভিতৰত। এনেকৈ আপোনালোকে মুঠ 3টা কেটেগৰীত মুঠ 70 নম্বৰৰ প্ৰশ্ন কাকত এখন পাব। গতিকে আপোনালোকে প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিবলৈ চেষ্টা কৰিব, এটাও এৰি নাহিব। একেবাৰে নজনা প্ৰশ্নটো আপোনালোকে যি জানে তাকেই নিজৰ ভাষাতে অলপ হ'লেও লিখিবলৈ চেষ্টা কৰিব। কেৱল লিখাখিনি সুন্দৰকৈ পৰিপাটিকৈ লিখিব। থিয়ৰীত থাকিব 5 মাৰ্ক 24, অৰ্থাৎ 70 নম্বৰৰ ভিতৰত আপোনালোকে থিয়ৰীত 24 নম্বৰ পাব লাগিব। ঠিক সেইদৰে এছাইনমেণ্টৰ 5 মাৰ্ক থাকিব 11 নম্বৰ, অৰ্থাৎ 30 নম্বৰৰ ভিতৰত আপোনালোকে 11 নম্বৰ পাব লাগিব। গতিকে আপোনালোকে নিশ্চিন্ত হৈ পৰীক্ষা দিয়ক আৰু এটা বিষয়তো যাতে বেক নালাগে তাৰ বাবে আপোনালোকে জনাখিনি খুব পৰিপাটিকৈ সুন্দৰকৈ লিখিব, লগতে নজনা প্ৰশ্নটো দুষাৰি হ'লেও লিখি আহিব। গতিকে আপোনালোকে নিশ্চিন্ত হৈ পৰীক্ষা হললৈ যাওক আৰু খুব সুন্দৰভাৱে যি জানে প্ৰতিটো প্ৰশ্নৰ উত্তৰ নিজৰ ভাষাত যি জানে তাকেই লিখিবলৈ চেষ্টা কৰিব, এটাও প্ৰশ্ন এৰি নাহিব। আৰু পৰীক্ষাৰ বাবে আপোনালোকলৈ শুভেচ্ছা থাকিল।